গাইজ মই দীপ্তাশ্ৰীয়ে পুনৰবাৰ আপোনালোকক দীপ্তাৰ জ্যোতি চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। বৰ্তমান অসমৰ পৰিস্থিতিটো বৰ ভাল নহয়, যিহেতু কৰোণা ভাইৰাছত পজিটিভ কেছ বহুতকেইটা ওলাইছে। আশা কৰোঁ আপোনালোক সকলোৱে সুস্বাস্থ্য থাকক, ভালে থাকক। ইয়াৰ পৰা হাত সাৰিবৰ কাৰণে যোনখিনি ৰুলছ ফ'ল' কৰিব লাগে সেই ৰুলছখিনি আপোনালোকে ফ'ল' কৰক আৰু সকলোৱে যাতে সুস্বাস্থ্য হৈ থাকক, মই তাৰে কামনা কৰিছোঁ। বৰষুণ দি থকাৰ কাৰণে বেকগ্ৰাউণ্ডত মাত আহি থাকিব পাৰে বৰষুণৰ। মোৰ মাতটো বেছি স্পষ্ট নহ'ব পাৰে, যিমান পাৰোঁ মই ক'বলৈ ট্ৰাই কৰিছোঁ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ একেবাৰে সহজ পদ্ধতিত বনোৱা আলু পৰাঠা আৰু টমেটো। আপোনালোকে সকলোৱে খাইছেই ঘৰত বনাই, তথাপিও মই কিদৰেনো বনাওঁ সেই পদ্ধতিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু যদি ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেন্তে ব'লক চাওঁ ভিডিঅ'টো। প্ৰথমতে মই দুকাপ আটা লৈ ল'লোঁ। এতিয়া আটাখিনিত অকণমান নিমখ মিক্স কৰি ল'ম। নিমখখিনি মিক্স কৰি ইয়াত আমি লাহে লাহে আটাখিনি ঠাণ্ডা পানীৰে অকণমান কৰি পিনি আটাখিনি মঠি ল'ম। ইয়াত আমি গৰম পানী ব্যৱহাৰ নকৰোঁ, ঠাণ্ডা পানী দিয়ে আটাখিনি মঠি ল'ম। গৰম পানী দিলে যিহেতু বেছি কোমল হৈ যাব আৰু আমি ইয়াৰ ভিতৰত আলু মিক্স কৰিম, এনেও কোমল হৈ যায়, সেইকাৰণে আমি ঠাণ্ডা পানী দিয়ে আটাখিনি মঠি ল'ম। এয়া আমাৰ হৈ গৈছে আটাখিনি মঠি লোৱা। ৰুটি বনোৱাৰ নিচিনা আমি কোমল নকৰোঁ, অকণমান টান কৰি থ'ম আটাখিনি। এনেদৰে তাৰপিছত এটা এটা কৰি লাডু কৰি ল'ম। ইয়াত মই আলু বইল কৰি লৈছিলোঁ। আলুখিনি মই এনেকৈ ফালি ফালি বইল কৰি লৈছিলোঁ। এতিয়া মই আলুখিনি ৰুকি ল'ম। ৰুকি ল'লে মানে কি হয়, ইয়াত গোটা গোটা থাকি নাযায়, সেইকাৰণে মই আলুকেইডোখৰ ৰুকি ল'ম। পিটিকা কৰিলে হয়তো গোটা থাকি যাব পাৰে, কাৰণ এতিয়া মই ৰুকি ল'লে মানে ভালদৰে গোটেই আলুখিনি গুৰি হৈ যাব। এনেদৰে মই আলুখিনি ৰুকি ল'ম। মোৰ আলুখিনি ৰুকা হৈ গ'ল। গোটেই আলুখিনি ৰুকি ল'লোঁ এইদৰে। এতিয়া মই পিঁয়াজ, ৰচুন আৰু আদা লৈ লৈছোঁ। এনেদৰে মিক্সিত গোটেইখিনি বনাই ল'ম। আৰু এই দুটা বিলাহী বইল কৰি লৈছিলোঁ আলুৰ লগতে, মই বিলাহী কেচাপ বনাবৰ কাৰণে, টমেটো কেচাপ বনাবৰ কাৰণে। এইখিনি মই মিক্সিত গোটেইখিনি মাৰি ল'লোঁ আৰু ধনিয়া পাত কাটি লৈছোঁ সৰু সৰু কৰি। এতিয়া মই মিক্সিত মাৰি ল'ম বিলাহীকেইটা। ভিডিঅ'টো চাই থাকিব শেষৰলৈকে, মই টমেটো কেচাপ বনোৱা ভিডিঅ'টোত দেখাই আছোঁ। এতিয়া কেৰাহীখন গৰম কৰি তাত অকণমান তেল দি এতিয়া মই পিঁয়াজৰ পেষ্টটো দি দিম আৰু লগতে আদা আৰু নহৰু পেষ্টটো দি দিম। তেল বেছি নিদিওঁ, অকণমান দিম। তাৰপিছত ৰুকি থোৱা আলুখিনি মই তাত মিক্স কৰি দিম। পানী নিদিওঁ, পানী দিলে মানে যিহেতু আলুখিনি পনীয়া হৈ যাব আৰু তেতিয়া আটাৰ মাজত ভৰাব সময়ত, লাডুটোৰ মাজত ভৰাব টাইমত দিগদাৰ হ'ব। সেইকাৰণে আমি এনেকৈয়ে ভাজিম, শুকানে শুকানে। অলপ হালধি, অলপ লাল মিৰ্চ পাউডাৰ আৰু অকণমান জিৰা গুড়ি, লগতে অলপ গৰম মছলা দি দিছোঁ। এতিয়া গোটেইখিনি ভালদৰে মিক্স কৰি ল'লোঁ আৰু ইয়াত এতিয়া ধনিয়া পাতখিনিও লগতে দি পিনি ভালদৰে মিক্স কৰি ল'ম। এইখিনি ভালদৰে লৰাই গোটেইখিনি মিহলি কৰি ল'ম। গেছটো একেবাৰে ল' ফ্লেমত থ'ম, হাই ফ্লেমত থ'লে মানে জ্বলি যাব। নিমখ প্ৰয়োজন অনুসৰি অলপ মিক্স কৰি ল'ব। হৈ গৈছে এইখিনি, এতিয়া আমি নমাই থ'ম। অলপ টাইম ঠাণ্ডা হ'বৰ কাৰণে ৰাখি থ'লোঁ এনেকৈ। এতিয়া আমাৰ যোনটো আটাৰ লাডুটো আছিলে সেইটো এনেকৈ মেলি ল'ম। আপোনালোকে লাডুটো অকণমান সৰু চাইজত বেলিও ল'ব পাৰে, হাতে নকৰি। তাৰপিছত ভিতৰত চব্জিখিনি ভৰাই, যেনেদৰে মমোজ
বনায় সেই তেনেদৰে বন্ধ কৰি পিনি আকৌ লাডু কৰি দিব। লাহে লাহে কৰিব, একদম কোমল কোমলকৈ। এনেদৰে বন্ধ কৰি আকৌ এনেকৈ কৰি লাডু কৰি দিব। এইকেইটা মোৰ লাডু হৈ গ'ল। এতিয়া অলপ শুকান আটা লৈ তাত লাডুটো শুকান আটাত গোটেইটো লেটিয়াই ল'ম, যাতে আমাৰ বেলিবলৈ সুবিধা হয়। বহুত কোমল হৈ যায় বেলিবলৈ হ'লে মানে, সেইকাৰণে আমি শুকান আটাত লেটিয়াই পিনি বেলিম। তাৰপিছত বেলনাখনতো অলপ শুকান আটা দি ল'ম, গোটেই বেলনাখনত শুকান আটা সানি ল'ম। তাৰপিছত লাহে লাহে কৰি বেলিম, একদম প্ৰেছাৰ নিদিওঁ, একদম কোমল কোমলকৈ লাহে লাহে যিমান পাৰোঁ বেলিম, নহ'লে ফাটি যোৱাৰ চান্স থাকে। সেয়া মোৰো ফাটি গৈছিলে। টাৱাখন গৰম হ'বলৈ দি তাত অকণমান তেল সানি ল'ম, বেছি তেল নিদিওঁ। এতিয়া তেলখিনি গৰম হোৱাৰ পিছত আমি পাৰাঠাটো দি দিম। পাৰাঠাটো এনেকৈ লুটিয়াই থাকিম যিমান পাৰোঁ, নহ'লে জ্বলি যাব, আৰু গেছটো একেবাৰে ল'ত থ'ম। ওপৰত ভেজা দি দিব, তেতিয়া ভিতৰৰ পৰা সিজি যাব আৰু ফুলি যাব। ওপৰত ভেজা দি পিনি আমি সিজাম, হেঁচি দিম। এইদৰে দেখিছে মই কেনেদৰে ভেজা দি দিছোঁ, তেনেদৰে ভেজা দি সিজাব, তেতিয়া ভিতৰৰ পৰা ফুলি আহিব আৰু ভালদৰে সিজিব। এইখিনি আমাৰ পাৰাঠা হৈ গ'ল। সিজি গ'ল, দেখিছে একদম কোমল হৈছে, দুইফালে ধুনীয়াকৈ সিজিছে। এতিয়া বনাম টমেটো কেচাপ। মিক্সিত মাৰি লোৱা টমেটোখিনি ইয়াত আমি লাল মিৰ্চ পাউডাৰ দি দিম। অলপ বেছিকৈ দিম লাল মিৰ্চ পাউডাৰটো। মোৰ টমেটোখিনি যিহেতু কম, সেইকাৰণে মই আধা চামুচ দিছোঁ। ইয়াত অকণমান গৰম মছলাও দিম, একেবাৰে অকণমান দিম। তাৰপিছত ভালদৰে মিক্স কৰি ল'ম। এতিয়া গৰম কৰি থোৱা কেৰাহীখনত টমেটোখিনি দি দিম। কোনো তেল নিদিওঁ, একো নিদিওঁ, ইয়াত অকল টমেটোখিনি দি দিম, আৰু দুচামুচ সৰু চামুচৰ মই চেনি দিম। টমেটোখিনি বেছি হ'লে চেনিটো বেছি দিব। মই যিহেতু অকণমান বনাই দেখাইছোঁ, সেইকাৰণে মই কম দিছোঁ। এইখিনি আমাৰ টমেটো চচ হৈ গৈছে। চেনিখিনি গলালৈকে ভালদৰে লৰাই সিজিব দিব। আমাৰ হৈ গ'ল এইখিনি। ये बन गई टमेटो सच। এয়া হৈ গ'ল আমাৰ আলু পৰাঠা আৰু টমেটো কেচাপ। আচলতে মই মোৰ এই চেনেলটোত অতি সাধাৰণ ৰেচিপিবোৰে লৈ আহিম, যিবোৰ ৰেচিপি আপোনালোকে অতি কম সময়ৰ ভিতৰতে সহজতে বনাই খাব পাৰে, যিখিনি মানে আমি ডেইলি ব্যৱহাৰ কৰোঁ বস্তুখিনি, ঘৰত যোনখিনি মা মছলা, সেইখিনিৰ দ্বাৰাই মই ভিডিঅ'বোৰ বনাম। বেলেগ একো ব্যৱহাৰ নকৰোঁ। অতি কম সময়ৰ ভিতৰতে সহজতে আপোনালোকে বনাই খাব পৰা ৰেচিপিবোৰে মই মোৰ চেনেলত আপলোড কৰিম। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, তেতিয়া মোৰ ভিডিঅ'বোৰ পাই থাকিব। তেন্তে আজিলৈ ইমানতে সামৰিছোঁ। সকলোৱে ঘৰত থাকক, সুস্বাস্থ্য থাকক, তাৰে কামনা কৰিছোঁ। আৰু এইদৰে ঘৰতে বনাই মুখৰ জুতি লৈ থাকক।